নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে ৰাজ্যবাসীৰ কাৰণে এটা ডাঙৰ খবৰ। আজিৰ প্ৰথমটো খবৰ, 2,000 টকাকৈ লাভ কৰিব ৰাজ্যৰ 1 লাখ নিবনুৱাই। মুখ্যমন্ত্ৰী স্বনিয়োজন আঁচনিৰ অধীনত লাভ কৰিব এই ধন। আত্মসংস্থাপনৰ বাবে ৰাজ্য চৰকাৰে আগবঢ়াব 2 লাখ টকা। স্বনিয়োজন আঁচনিৰ বাবে 1,000 কোটি টকা আবণ্টন ৰাজ্য চৰকাৰৰ। 3 বছৰলৈ চলিব এই আঁচনিৰ কাম। BPL পৰিয়াল আৰু কম আয়ৰ পৰিয়ালৰ অন্তৰ্গত নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এই আঁচনি। কোনে কোনে লাভ কৰিব এই আঁচনি? ব্যৱসায়, উৎপাদন, সেৱা, খাদ্য প্ৰক্ৰিয়াকৰণ, হস্তশিল্প, কৃষি, পশুপালন, মীন পালন আৰু দুগ্ধ উৎপাদনৰ লগত জড়িত লোকসকলে লাভ কৰিব এই আঁচনি। অনাগত 3 বছৰত মুঠ বিনিয়োগ 5,000 কোটি টকা হ'ব। আজিৰ পৰৱৰ্তী খবৰ, বিজেপিত সংঘাত কিয়? উত্তৰ লাগে কেন্দ্ৰীয় নেতৃত্বক। এনেকৈ নচলিব। সংঘাত বন্ধ কৰক।